हेलो फ्रेंड्स, আজি আমি আনবক্সিং কৰিবলৈ গৈ আছো ট্ৰেডমিল। তো বহুত দিনৰ অপেক্ষা আছিলে আমাৰ ঘৰত এটা ট্ৰেডমিল আনাৰ। ফাইনালি আহি গ'ল। ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলে মোৰ হাজবেণ্ডে। আজি আনবক্সিং কৰি আছো হাজবেণ্ড আৰু মই। এয়া সবখিনি সঁজুলি দি দিছে। ইয়াতে দেখিয়ে বুজা গৈছে যে এইটো ফিটিং কৰোঁতে বহুত কষ্ট হ'ব। এয়া সব দিছে আৰু ফাইনালি হৈ গ'ল। ট্ৰায়েল কৰি আছে, বহুত ভালকৈ হোৱা নাই, অকণমান চাৰিওফালে লৰচৰ কৰি আছে। বাট এয়া সকলোৱে ট্ৰাই কৰি আছে। ট্ৰাই কৰিলেহে জনা যাব যে এইটো হৈছেনে নাই। আৰু এয়া হাজবেণ্ড দৌৰি আছে আৰু এয়া মাহী ভয় খাইছে, তথাপি চেষ্টা কৰিছে আৰু এয়া শাহুমা। এয়া আছে কঁকালৰ কাৰণে এটা ৱেষ্ট বেল্ট। এইটো ৱেষ্ট মেছাজ কৰিব পৰা যায়। এয়া বহুত আৰাম পোৱা যায় আৰু ডাম্বেল দিয়া আছে। এইটো অটোমেটিক হয়, কাৰেণ্টত লগাই এনেকৈ চুইচ দিলে। তাৰপিছত এইফালে এইটো স্পেচ বচাবৰ কাৰণে উঠাই থৈ দিব পাৰি। তাৰপিছত আকৌ এনেকৈ নমাই লৈ ল'ব পাৰি। তাৰপিছত এনেকৈ নামি যাব নিজে নিজে। হাইড্ৰলিক হয় আৰু এইটো ধুনীয়াকৈ এতিয়া ষ্টাৰ্ট হৈ গ'ল। আৰু এতিয়া ইয়াতে আমাৰ ষ্টাৰ্ট হৈ যাব দৌৰা। তো বাই বাই আজিলৈ কাৰণে।